এইফালে এইটো আনিলে কুকা গৰৈ মাছ আলুগুটি আৰু ডাঙৰ হ'বলৈ আৰম্ভ কৰিছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰলৈ আহিছোঁ। আগৰ ভিডিঅ'টোত আপোনালোকে গম পাইছিলে যিহেতু মোৰ গা বেয়া আছিলে, মানে মোৰ জ্বৰ চৰ্দি আৰু কাহ হৈছিলে, তাৰোপৰি মানে মোৰ বসন্ত ওলাইছিলে। যিহেতু আমাৰ গাঁৱলীয়া মানুহবিলাকে বা আমাৰ অসমীয়া মানুহবিলাকে গম পায় আইতকৈ ডাঙৰ কোনো হ'ব নোৱাৰে, গতিকে আই নিয়মবিলাক কৰিলে মানে আৰু এটা নিয়ম বাকী আছে। সেই নিয়মটো কৰাৰ পিছত ভালকৈ ডক্তৰৰ ট্ৰিটমেণ্ট কৰিব লাগিব। তো এতিয়া মানে ঘৰতে সোমাই থকা হৈছিলে এইকেইদিন, সেইটো কাৰণে আজি ভাবিছোঁ অলপ বতাহতকৈ ঘৰলৈকে অলপ ওলাই যাওঁ। গতিকে আপোনালোকক দেখাই থাকিম ভিডিঅ'টোত, মানে তাত গৈনো কি কি হয়, গতিকে একেবাৰে শেষলৈকে চাই থাকিব দেই। এতিয়া ব'লকচোন আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ঘৰত থাকি থাকি মানে আমনি লাগি গৈছিলে, গাটো বেয়া হৈছিলে যে, সেইটো কাৰণে ওলাই আহিব পৰা নাছিলোঁ। আজি মানে বহুত দিনৰ মূৰত ওলাই আহিছোঁ। সেইফালে মই আমাৰ বৰ্তাহঁতৰ ঘৰলৈ বুলি আহিছোঁ। আমাৰ মানে সৰু বা আছেহি, আপোনালোকক দেখা বুলি ভাবিছোঁ। তাই মানে বহুত দিনৰ পৰা কৈ থাকে মোক ভিডিঅ'ত উলিয়াবি বুলি। সেইজনী টিভি চাউণ্ডটো কমা, নহ'লে কপিৰাইট লাগিব মোৰ। তো গাইজ, এগৰাকীয়ে হৈছে আমাৰ সৰু বা, তাৰপৰা এইফালে হৈছে এইটো আমাৰ টিকলাটো, মানে আমাৰ দাদাহঁতৰ ল'ৰাটো। ইয়াৰ মানে মাক কিবা গোটৰ ট্ৰেইনিঙত গৈছে, আজি 6 দিনমান হ'ল আৰু 4 দিনমান লাগিব। সেইটো কাৰণে মানে বা গুচি আহিলে, মানে ল'ৰাটোক চাব লাগে যে। এতিয়া মানে বায়ে আপতাল কৰি আছে আৰু। অ' ভাইটি, হাই কৈ দিয়া। হেল্ল' গাইজ, কি খবৰ? মই ভাত খাই আছোঁ। তো এইফালে হৈছে এইটো আমাৰ সৰু বাহঁতৰ ল'ৰাটো। ই নতুনকৈ ডেন্স শিকিছে, মানে এতিয়া আমাক ই ডেন্স কৰি দেখাব। আপোনালোকেও চাই থাকিব দেই। হৈ যাব হাত চাপৰি বজা চবে। এইফালে আমাৰ অডিয়েঞ্চ হাঁহিছে চাব। তো সিহঁতি মানে টিভি চাই আছিলে, মই মানে কি বোলে চা আকৌ। তো সিহঁতি টিভি চাই আছিলে, মানে মই ভিডিঅ' বনাই আছিলোঁ যে, সেইটো কাৰণে মানে টিভি চাউণ্ডটো কমাই লৈছিলে। এতিয়া মই যাওঁগৈ, তহঁতি টিভি নালাগে নাখাওঁ হ'ব দে। মই কি কৰিছে? তো এতিয়া মই সিহঁতৰ ঘৰলৈ আহিছোঁ। সিহঁতৰ বোলে কালি ঢেৰ বস্তু আনিলে হেনো, আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ। নহয়, এইটো মোবাইলৰ কভাৰটো লগাই বেয়া উঠে যে। বৌ নাই নি? মাতটো একেবাৰে বেয়া হৈ আছে। চাওঁ লৈ আন। অঁ, তো এইটো এটা আনিলে। এইটো কি হয়? এইটো এনেকৈ চলি যাব পাৰি নি? তো এইফালে এইটো চকা দি থৈ দিছে, চকা লগা হয় নে এইটো? বাপৰে, কুকুৰা পোৱালি। এইটো কিমান সঁচাংক দাঙি দেচোন। এইটো কি চাউল থোৱা? বাপৰে, এইটো কেইকেজি ধৰিব বাৰু? এইফালে এইটো আনিলে কুকাৰ, তো 5 লিটাৰমান ধৰিব। তাৰপিছত এইফালে এইটো কি পানী থোৱা কেটলি, অঁ ফ্লাক্স নি? তেৰি বহুত ধৰিবচোন হে। তাৰপিছত এইফালে এইটো বাল্টিং, মজা। তই এইটোত আইচক্ৰীম বিকিবগৈ পাৰিবি নি পিনে। তো তহঁতি ইমানখিনি বস্তু আনিলি, মোক এতিয়া পাৰ্টি খুৱাবি নেকি? হে দে আকৌ। মই বৰ ধুনীয়া বস্তু এটা দেখা পাইছোঁ। গৰৈ মাছ ক'ত পালে? দেখা নি? গৰৈ মাছ পৰিছে। গৰৈ মাছ আলুগুটি আৰু কি বেলফৈ পিটিকা কৰি খাবা আৰু। এইফালে এইটো কি মাছ? এইটো গৰৈ মাছৰ পোৱা গোন্ধটোৱে ভাল লাগে অ'।
এই নাখাঙা তহঁতৰ মাছ পৰিছে খাবি ৰ তো এতিয়া আকৌ আহি পালোহি মই আমাৰ সৰু বৰ্তাহঁতৰ ঘৰ পমা ক'ত গ'ল জানো তো গাইছ এইফালে হৈছে এইবিলাক টেঙামৰা গুটি এইবোৰ গাহৰি মাংসৰ লগত ভাজি খাই একদম বিৰাট মজা লাগে আৰু মানে ইয়াৰ পৰা জেলিও বনাব পাৰিব মহিলাসকলে জানে মানে কেনেকৈ জেলি বনাব লাগে মায়ে গৈছোঁ মানে এইটো আমাৰ বৰ্তাহঁতৰ দাদা বোলে শুই আছে গতিকে ইয়াক শুই আছে বুলি ভাবিছিলোঁ মানে মোবাইল টিপি আছে কি কৰিছ তই 9টা বাজিলে উঠিব নাই হোৱা নেকি কলেজলৈ নাযাওঁ নি কি আছে আজি অসমীয়া পৰীক্ষা আছে এতিয়ালৈকে মোবাইলে টিপি আছে হ'ব দে এনেও নকলে জিন্দাবাদ আৰু আপোনালোকৰ যে জিকাজোপা জিকা নহয় ভোলজোপা যে আছে লাগিছেনে এইফালে এখন বাগান তেৰি নাই পিয়া এইখন হৈছে আমাৰ পথাৰ মানে গোটেই ধানবিলাক পৰি গ'ল এতিয়া দাওঁতে কষ্ট হ'ব আৰু মা বহ দেখাবলৈ আহিছিলোঁ এইবিলাক হৈছে তুৰৈ ধেৰ লাগি আছে এইবিলাক মাছৰ লগত বনাই খাই মজা লাগে ঐ কথা ক'ব পৰা নাই দেই বেছিকৈ তো এতিয়া আপোনালোকক আৰু এটা মই বস্তু দেখাবলৈ বিচাৰিছোঁ মানে বেলেগ বস্তু একো নহয় বাৰু চব্জি পাচলিয়ে দেখাবলৈ লৈছোঁ মানে আমাৰ মই যে আগৰ ভিডিঅ'টোত আপোনালোকক দেখাইছিলোঁ যে মানে প্ৰেমৰ আলিবাট বুলি কৈছিলোঁ যে সেই প্ৰেমৰ আলিবাটটোতে আমাৰ মানে সৰু বৰ্তাই এজোপা ৰুইছিলে জাতিলাও গছ আৰু সেই জাতিলাও গছজোপাত বৰ্তমান জাতিলাও লাগিবলৈ আৰম্ভ কৰিছে আৰু সেই জাতিলাওটো আপোনালোকক দেখাবলৈ গৈছোঁ গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব একেবাৰে শেষলৈকে ইয়াত এখন জাল পেলাই থৈছে জালখন দাঙি চাওঁচোন নাই এইখিনি কি নিবি আৰু লাগে নাখাং মাছ হৈছে আমাৰ প্ৰেমৰ সাঁকো প্ৰেমৰ আলিবাটত প্ৰেমৰ সাঁকো এইটো হৈছে আমাৰ প্ৰেমৰ আলিবাট পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি ভেকুলী নে মাছ জোপাই হৈছে জাতিলাও গছজোপা এইবিলাক দেখিছে নহয় জাতিলাও লাগিলে মানে এইকেইটা মানে মই পাছতহে দেখাবলৈ পাইছোঁ ইয়াতকৈ আগতে কেইবাটাও বিকিলেই বোলে এতিয়ালৈকে শুনো বৰ্তাই তো ৰাস্তাৰ কাষতে আমাৰ সৰু বৰ্তাই ৰুই দিছিলে এজোপা শিমলু গছ যিজোপা বৰ্তমান ডাঙৰ হ'বলৈ আৰম্ভ কৰিছে আপোনালোকে এনেও গম পায় শিমলু গছৰ পৰা কপা ওলায় বুলি গতিকে এজোপা ডাঙৰ হ'লে আমিও গাঁও চাওঁবিলাকত ফ্ৰীকৈ কপাটো ভৰাব পাৰিম আৰু হয় নাই তো এতিয়া ঘৰলৈ গৈ থাকোঁ এইখিনিকে দেখালোঁ আৰু দেই ভিডিঅ'টোত বেয়া চেয়া নাপাব বেমাৰী মানুহ কিনো কৰিব পাৰিম আৰু হয়নে জীৱনটোত তুমি শান্তি বিচাৰি বিচাৰি হাবাথুৰি খাই ফুৰিবা কিন্তু সেই শান্তি কেতিয়াও বিচাৰি নাপাবা যদিহে তুমি নিজৰ মনটো বেলেগৰ ওচৰত দি থোৱা তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি কৰোঁ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম যদি এই ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব আৰু মোৰ ইউটিউব চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ আজিলৈ বাই বাই